সো হেই গাইজ নমস্কাৰ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মোৰ অন্য এটি ভিডিঅ'লৈ আৰু মোৰ ভিডিঅ'ত আজি বিশেষ তেনেকুৱা একো দেখুৱাবলগীয়া নাই। ভিডিঅ'টো মই একদম ৰাতি আৰম্ভ কৰিছোঁ, গমেই পাইছে চাগে সকলোৱে, একদম অলপমান আন্ধাৰ হৈ আছে আৰু আজি মই গৈ আছোঁ পূজা চাবৰ বাবে। চ' ভাবিলোঁ আপোনালোককো দেখাওঁ, যিহেতু আগৰ ভিডিঅ'ত কৈছিলোঁৱেই যে মই আমাৰ ইয়াত বহুত ঠাইত পূজা হয়, আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ। সেইবাবে আৰু লক্ষী পূজা বাৰু কেতিয়াবা শেষ হ'ল, বাট মেলাবোৰ এতিয়াও আছে, যিহেতুকে আজি চাব যাম আমি, মানে আমাৰ ওচৰতে যিহেতু হয় আৰু সেইবাবে চাব যাম। মই আগতেও বাৰু দুদিনমান গ'লোঁ, দিনতে গৈছোঁ, ৰাতি যোৱা নাই আৰু আজিহে যাম। চ' ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা থাকিল। এতিয়া মই ৰেডি হৈ লৈ লগ পাই আছোঁ। চ' গাইজ ফাইনেলি মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাম আৰু মোৰ লুকছটো আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়াহে মেৰি মাতশ্ৰী য' ড্ৰেছিঙৰ খনৰ পৰা এতিয়াও গুচিবই হোৱা নাই, সেই তেতিয়াৰ পৰা। আৰু এয়া মই ৰেডি হৈ গ'লোঁ পূজা বুলি। মই নতুন কাপোৰ একো লোৱা নাই এতিয়ালৈকে, ল'ম আৰু লাহেকৈ। কেনেকুৱা লাগিছে জনাব মোক এবাৰ। এতিয়া যাওঁ আৰু দেৰি হৈ আছে মোৰ। চ' আমি আহি পালোঁ আৰু আমাৰ পূজা, আপোনালোককো দেখাওঁ, চাই থাকক। You said never let me go. You said never let me মই এযোৰ ইয়াৰিং ল'লোঁ আৰু লৈ একেবাৰে পিন্ধিয়ে লৈছোঁ আৰু। চ' এয়া হৈছে পূজাৰ আন এটা পাৰ্ট, মীনা বজাৰ। ইয়াত বহুত কিবা কিবি উঠিব পৰা আহিছে, ময়ো ক'ৰবাত উঠিম আৰু। চ' ফাইনেলি মই এইখনত উঠিলোঁ। এইখনৰ নাম কিবা বেক ডেন্সাৰ নেকি এনেকুৱা। আগতেও বাৰু এইখনত উঠিছোঁ মই, কিন্তু এইবাৰৰ যিটো অভিজ্ঞতা এইটো একেবাৰে বেয়া, বহুত মানে জোৰে ঘূৰিছে। আগত মই যিখনত উঠিছিলোঁ সেইখন ইমান ভয় লগা নাছিল, আজি একদম মানে বেয়াকৈ আৰু মানে মোৰ চুলি তুলি একদম অৱস্থা নোহোৱা হৈ গৈছে, ইমান জোৰে ঘূৰিছে, মোৰ গল চল মানে ছিঙি যোৱা যেন লাগিলে। তাৰপিছত মই মোবাইলটো এনেকৈয়ে ৰাখিলোঁ আৰু ভিডিঅ' নবনালোঁ। আৰু ফাইনেলি মই সেইখনত উঠি আহিলোঁ, মোৰ একদম অৱস্থা বেয়া হৈ গৈছে, উঠি একদম পুৰা ভয় লাগিছে। আৰু এইবাৰ ইয়াতে উঠিম আৰু এইবাৰ ট্ৰেইনখনত উঠিম আৰু। আমি ফাইনেলি উঠিছোঁ ট্ৰেইনত আৰু দেখাম আপোনালোকক ইয়াতে কেনে লাগে উঠি। আৰু এয়া মই উঠিছোঁ ট্ৰেইনত। আচলতে তাত মই কিবা কৈ আছিলোঁ, সেয়া শুনা নগ'ল। এইখনত উঠি বাৰু ভালে লাগে, ইয়াৰ এক্সপিৰিয়েঞ্চটো ভাল হয়। মানে এইখনতো মই এইবোৰ সকলোতে মই আগতে উঠিছোঁ, বাট আজি তাত কিয় ইমান ভয় লাগিলে গম নাপাওঁ। আৰু ইয়াততো আৰু মজাই একদম বঢ়িয়া।
অলপমান মানে পূজা আহিয়ে আৰু এতিয়া আমাৰ খোৱাত লাগিছোঁ এতিয়া আৰু খাই লৈ আমি আন এটা পাৰ্টত সোমালোঁ য'ত আছিলে বাণিজ্য মেলা আৰু ইয়াত খুব ভিৰ আৰু ইয়াত মই সোমাইছিলোঁ কিবা চাবৰ বাবে বাট একো চাব নাপালোঁ মানুহৰ ভিৰৰ বাবে আৰু ইয়াতে দেখা পালোঁ একদম কোনোবা ডাঙৰ এজন বিশিষ্ট যেন ব্যক্তি আহিছে পুলিচ আহিলে তাৰপিছত ভালদৰে চোৱাত গম পালোঁ যে আহিলে পাটাচাৰকুছি সমষ্টিৰ MLA ৰঞ্জিত দাস গতিকে আজি সাংস্কৃতিক অনুষ্ঠান আছিলে চ' তাৰ বাবে আহিছিল নেকি ময়ো ইমান ভালদৰে গম নাপালোঁ যিহেতু ৰাতিলৈকে নাথাকিলোঁ পূজাত আৰু এয়া হৈছে পিঠা যিটো মই পূজাত গৈ পিঠা খাব মানে নেৰিলোঁ সেয়াও খালোঁ আৰু তাৰপিছত দেখা পালোঁ যে কিবা এটা স্পেচিয়েল বস্তু বনি আছে যিটো মই আজিলৈকে খাই পোৱা নাই গতিকে